নমস্কাৰ ভিউয়াৰ সিষ্টাৰ্ছ কিচেনৰ তৰফৰ পৰা আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। দুৰ্গা পূজা বুলি ক'লেই মনলৈ সদায় জিলেবিৰ কথাই প্ৰথমে আহে। সেই ৰসেৰে ভৰপূৰ গৰম গৰম জিলেবি কেইখন, কিন্তু এই কৰোনা মহামাৰীৰ কালত সেই জিলেবি কিনি খাবলৈ আপোনালোকে নিশ্চয় সংকোচ বোধ কৰিছে। তেন্তে সেই একেধৰণৰ ৰসেৰে ভৰপূৰ গৰম গৰম জিলেবি কেইখন আমি ঘৰতে কিয়নো নবনাওঁ, বলকচোন তেন্তে আৰম্ভ কৰোঁ। তাৰ কাৰণে প্ৰথমে এবাটি আপুনি ময়দা ল'ব আৰু তাত আধা বাটি বেচন দি দিব আৰু তাত এচিকুট সোডা আৰু আধা চামুচ বেকিং পাউডাৰ দিব। বেকিং পাউডাৰ আৰু সোডাটো অপচনেল হয় আৰু আপোনাৰ এচামুচ ৰিফাইন তেল দি দিব আৰু অলপ অলপকৈ পানী দি কেনে তাক ভালকৈ মিহলাই ল'ব। যিহেতু আমি দুৰ্গা পূজাৰ মিঠাই দোকানৰ দৰেই জিলেপিটো বিচাৰিছোঁ, সেইকাৰণে আমি তাক ইনষ্টেণ্ট জিলেপি নবনাওঁ, তাক একেবাৰে পৰম্পৰাগতভাৱে মিঠাই দোকানীৰ দৰেই বনাম। সেইকাৰণে তাক এনেকৈ হাতেৰে অলপ অলপকৈ পানী দি খুব ধুনীয়াকৈ ফেটিব আৰু এই ধৰণৰ কনচিষ্টেঞ্চি যেতিয়া আহিব, হাতেৰে খুব ধুনীয়াকৈ ফেটি তাক এৰাতিৰ কাৰণে নাইবা কমেও 7-8 ঘণ্টাৰ কাৰণে থৈ দিব। তাৰপিছত 7-8 ঘণ্টাৰ পিছত আপুনি তাত অৰেঞ্জ ফুড কালাৰ কেইটোপালমান মিহলাই দিব আৰু তাক পুনৰবাৰ ফেটি ল'ব। যদি আপুনি দেখিছে যে তাত পানীৰ পৰিমাণটো অলপ কম হৈছে, তেন্তে আৰু অলপ পানী মিহলাই ল'ব। আমাক এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চিটো দৰকাৰ। এতিয়া আপুনি চেনিৰ চিৰাপটো ৰেডি কৰি লওক। তাৰ কাৰণে এটা পাত্ৰত এবাটি চেনি আৰু এবাটি পানী মিহলাই তাক বইল হ'বলৈ থৈ দিয়ক আৰু তাতে কেইটোপালমান ফুড কালাৰ দি দিয়ক, অৰেঞ্জ ফুড কালাৰটো, আৰু হাই ফ্লেমত তাক উতলিবলৈ দিয়ক। এইটো উতলাই কেনে যেতিয়া আপুনি এনেকৈ চেক কৰি চাব আঠা আঠা ভাৱটো আহিছে, তেন্তে চেনিৰ চিৰাপটো ৰেডি হৈ গৈছে। এতিয়া এটা পাইপিং বেগ ল'ব। আপোনাৰ তাত যদি পাইপিং বেগ নাই, তেন্তে আপুনি যিকোনো ধৰণৰ তেলৰ পেকেটটো ল'ব পাৰে। তাক এনেকৈ কাটি ল'ব আৰু ইয়াক পাইপিং বেগ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এনেকৈ আপুনি নিজে পাইপিং বেগ ৰেডি কৰি ল'ব পাৰে। এতিয়া আপুনি এই পাইপিং বেগখিনি আপুনি ময়দাৰ মিশ্ৰণটোতে ফিল কৰি লওক। এতিয়া এটা বহল মুখৰ কেৰাহী বা ফ্ৰাইং পেন লৈ তাত ঘি বা ৰিফাইন তেল আপুনি গৰম কৰি লওক আৰু এনেকৈ আপুনি জিলেপিৰ আকাৰ দি যাওক। জুইটো মধ্যমীয়া ফ্লেম ৰাখিব, বেছি হাই ফ্লেমত নথব। আৰু যেতিয়া জিলেপিকেইটা এফালে ভজা হৈ যাব, আনফালে লুটিয়াই দিব। খুব সোনকালেই হৈ যায় এইখিনি। আৰু যেতিয়া এই মচমচীয়া হৈ উঠিব, তেনেহ'লে ৰেডি কৰি ৰখা চেনিৰ চিৰাপটোত আপুনি তাক 10 ছেকেণ্ডৰ কাৰণে ডুবাই দিব। চেনিৰ চিৰাপটো অলপ অলপ গৰম থাকিব লাগিব, একেবাৰে জুইত থাকিব নালাগে। আৰু তাৰপিছত হৈ গ'ল আপোনাৰ দুৰ্গা পূজাৰ স্মৃতি জড়িত গৰম গৰম জিলেপি। আপোনালোকৰ যদি আমাৰ ৰেচিপিবোৰ ভাল লাগে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল সিষ্টাৰ্ছ কিটচেন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।